নমস্কাৰ। পৰম শ্ৰদ্ধাৰ আজি এই সভাৰ সভাপতি মহোদয়, উপস্থিত শ্ৰদ্ধাৰ সন্মানীয় শিক্ষাগুৰুসকল, মাননীয় অতিথিবৃন্দ আৰু বিদ্যালয়ৰ সকলো কৰ্মচাৰীৰ লগতে মৰমৰ সহপাঠী বন্ধু-বান্ধৱী তথা মৰমৰ ভাইটি-ভণ্টিসকল, আপোনালোক সকলোকে জনাওঁ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন। আজি 5 ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱস। সেইবাবে আজি শিক্ষক দিৱস উদযাপন কৰাৰ উপলক্ষে আজি আমি ইয়াত সকলোৱে একগোট হৈছোঁ। স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি আছিল এইজন মহান ব্যক্তি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ আছিল এজন আদৰ্শ শিক্ষক, মহান দাৰ্শনিক তথা পণ্ডিত। এইজন মহান ব্যক্তিৰ জন্মদিনক কেন্দ্ৰ কৰিয়েই শিক্ষক দিৱস উদযাপন কৰা হয়। 1962 চনৰ ছেপ্টেম্বৰৰ পৰা আমাৰ দেশ ভাৰতবৰ্ষত শিক্ষক দিৱস পালন কৰি আহিছে। তেখেত আছিল এজন ভাৰত ৰত্নপ্ৰাপ্ত মহান পণ্ডিত আৰু শিক্ষক। এই আদৰ্শ শিক্ষকে জন্মগ্ৰহণ কৰিছিল 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে তামিলনাডুৰ তিৰুতানি নামৰ ঠাইত এক দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালত। ৰাষ্ট্ৰপতি হোৱাৰ পিছত গুণমুগ্ধ ছাত্ৰ আৰু বন্ধুসকলে তেখেতৰ জন্মদিন পালন কৰিব বিচৰাত তেখেতে কৈছিল যে যদি জন্মদিনৰ বিনিময়ত 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেনেহ'লে তাই বহুত আনন্দিত হ'ব। সেইবাবে তেতিয়াৰ পৰাই তেখেতৰ জন্ম তাৰিখ 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে। শিক্ষকসকল হৈছে মানৱ জাতিৰ মেৰুদণ্ড। এই শিক্ষকসকলেই পাৰে যুৱ সমাজক জ্ঞানেৰে আলোকিত কৰি তুলিব। এই দিনটো হ'ল শিক্ষাৰ্থীসকলৰ বাবে শিক্ষকসকলৰ প্ৰতি তেওঁলোকৰ ভালপোৱা প্ৰকাশ কৰাৰ এক বিশেষ দিন। এই দিনটো মহান সন্মানেৰে পালন কৰা হয়। সেইবাবে আমাৰ উচিত যে সকলো সময়ত শিক্ষকসকলৰ আদৰ্শ পৰামৰ্শ মানি চলা আৰু তেওঁলোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা। ইয়াকে কৈ মই মোৰ চমু দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। মৰমৰ ভাইটি-ভণ্টিসকল, আশা কৰোঁ তোমালোকে আজিৰ এই চমু ভাষণটো চাই ভাল পাইছা। ভাল পালে ভিডিঅ'টোত এটা লাইক কৰা, কমেণ্ট কৰা, তোমাৰ প্ৰিয় বন্ধুবোৰৰ মাজলৈ শ্বেয়াৰ কৰা আৰু তোমালোকে জ্ঞান আহৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত থাকা। থেংক ইউ।